ভাল পোৱা প্ৰকাশ কৰি থাকা। দিনে দিনে তুমি আৰু বেছি দুৰ্বলতাৰ ফালে গুচি যাবা। কোনোবাই যেতিয়া তোমাক দুৰ্বলতাৰ সুযোগ লৈ তোমাক আঘাত দিয়ে, তেতিয়া তাৰ ওচৰত ঢিলা নোহোৱাকৈ অলপ কঠোৰতা হোৱাৰ চেষ্টা কৰা, যাতে সেইজনেও বুজিব পাৰে তুমি দুৰ্বল নহয়। তোমাৰ এইখিনি সাহসতাই মানুহটোক ভাবিবলৈ বাধ্য কৰি দিব। তুমি হয়তো কাৰোবাক বহুত ভাল পোৱা, এইটো কোনো ডাঙৰ কথা নহয়, বা তোমাৰ এই বেছি ভাল পোৱাই যাতে ভৱিষ্যতে তোমাৰ দুৰ্বলতা নহয়। কাৰণ মানুহে অধিক ভাল পোৱা পালে কষ্ট দিবলৈ চেষ্টা কৰি পেলায়। যিটো সম্পৰ্কই তোমাৰ ব্যক্তিত্বৰ সুযোগ লৈ তোমাক আঘাত দিয়ে, তাৰ পৰা তুমি গুচি আহা, কাৰণ ব্যক্তিত্বতকৈ ডাঙৰ একোৱে নহয়।